আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু মাগফিরাতুহ। আৰু দুটা সূৰা আছে ইনশাআল্লাহ, এই সূৰাটো আছে আৰু এইটো আছে। তো ৰিডিং পঢ়ি দিম, আপোনালোকে পঢ়ি যাব, নিজে চেষ্টা কৰিব। তো আহক ভিডিঅ'টো সদায় আৰম্ভ কৰাৰ নিচিনা ভিডিঅ'টো আৰম্ভ কৰোঁ ইনশাআল্লাহ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। قاف والقرآن المجيد بل عجبوا أن جاءهم منذر منهم فقال الكافرون هذا شيء عجيب। قاف 4 সেকেন্ড লম্বা কৰিম মজ্জাবৰ থকাৰ কাৰণে। ওয়াল কুরআনিল মাজিদ, ইয়াত কিন্তু এটা বস্তু খেয়াল ৰাখিব, ওয়াল কুরআনিল মাজিদি স্পেলিং কৰি পঢ়িলে ডি হ'ব, কিন্তু আমি ৰখি দিলে ইয়াত ওয়াকফ কৰি দিলে ডি টু ড হ'ব, দা টু ড হ'ব, ডু টু ড হৈ যাব, কাৰণ ইয়াত ফুল ষ্টপ আছে, ইয়াত ৰখা চিষ্টেম আছে ন, সেইটো কাৰণে আমি জবৰ জেৰ পেছ লাষ্টৰ আখৰটোত আহিলে আমি সাকিন কৰি পঢ়িম। মাজিদ এনেকৈ দ কৰি দিম। বাল আজিবু এইটো 3 সেকেন্ড লম্বা কৰি দিম। জাআহুম জাটো 4 সেকেন্ড লম্বা কৰিম, মিমটো গুণা কৰি দিম। মুনজিৰুম মিনহুম ফাকালাল কাফিরুনা হাযা শাইউন আজীব। তো আপোনালোকে এনেকৈ স্পেলিং কৰিব, ইয়াৰ পৰা 5-6 বাৰমান, তাৰপিছত আকৌ ৰিডিঙো পঢ়িব, এনেকৈ নিজে নিজে চেষ্টা কৰিব। আৰু যদি নতুন হয় চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু মোৰ দি ইছলামিক একাডেমি চেনেলটোত আপোনালোকে লাগি থাকিব, এনেকৈ নিতৌ ভিডিঅ' পাই থাকিব। খুব সোনকালে চিবুৰা কোৰআন পঢ়িব পাৰিব, আৰু দোৱা কিছুমান শিকাই থাকিম, আপোনালোকে চেনেলটোৰ লগত লাগি থাকিব ইনশাআল্লাহ।